আমি আহি পাই গ'লোঁ ৰিফ্ৰেছকো অপেৰা তো ষ্টাৰ্ট হ'ব দে 8:30 পৰা ষ্টাৰ্ট হ'ব আৰু তো আহি পাইছোঁ এতিয়া গাড়ী পাৰ্কিঙৰ কাৰণে ইয়াত নিদিয়ে ফাইনেলি পোষ্টাৰখন পাইছে জাৱানৰ এইফালে টিকেট কাউণ্টাৰ ইয়াতে মানে কি অনলাইন কৰা হৈছেতো ইয়াতে দেখাইছে বা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অন্য এটা ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাগে টাইটেলৰ সামনে লিখি গম পাইছে আমি ক'ত যাব গৈ আছোঁ তো আজি মানে মই ঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ তো আমি চাব গৈছোঁ জাৱান তো এতিয়াতো জাৱানৰ বহুত এটা ক্ৰেজ হৈ আছে বহুত এটা ডাঙৰ মানে ফিল্মখন লৈ পেলাই বহুত এটা মানে বহুত ভাল হৈছে কিবা কিবি পাই আছোঁ ইউটিউবত মই দেখা তো আমি ভাবিলোঁ চিনেমাখন চাবলৈ যাওঁ এবাৰ তো মানে কোনোমতে গৈ টিকেট পাইছোঁগৈ গৈ পেলাই মানে আমাৰ নগাঁৱতে মানে কি হৈছে প্ৰায় 3টা থিয়েটাৰ আছে গৈ 3টা থিয়েটাৰতে পূৰা একদম টিকেট পূৰা বুকিং তো ফাইনেলি গৈ পেলাই এটা হলত গৈ পাইছোঁগৈ তো টিকেট তো এতিয়া চাব ওলাই আহিছোঁ বাহঁত তলত ওলাই আছে বা নিক আৰু মই যাম আমি 3টাই তো সেয়াই আৰু চাই থাকক আপোনালোকে তো কেনেকুৱানো মোৰ চাই পেলাই মই আপোনালোকক মই তেতিয়া ক'ব পাৰিম যে কেনেকুৱা চিনেমাখনৰ কেনেকুৱা এক্সপেক্ট মই কৰি আছোঁ বহুত ভাল হ'ব কাৰণ বেলেগ ভিডিঅ'বোৰ পাই আছোঁ যে বহুত ভাল হৈছে চিনেমাখন তো বলক চাওঁ ময়ো চাওঁ আপোনালোকৰ মোৰ লগত বলক তো কেনেকুৱা হয় গম পাই বলক তো এবাৰ ৰেডি হৈ আছে যাবৰ কাৰণে পিছে নাই কি ধুনীয়া ফ্ৰক চক পিন্ধি থিয়েটাৰ চাব যাইছেনে নাই ফিল্ম চাবৰ কাৰণে আৰু আমাৰ ইয়াৰ নিক যাব ৰেডি তো সেয়াই চাই থাকক আপোনালোকে ব্লগটো কেনেকুৱা ভাল হৈছে বাক দেই আজি কিন্তু এবাৰ কিন্তু মানে গাইজ মই যাম দেই এইবাৰ মানে আপোনালোকে মোক মিক্স নকৰে এইবাৰ মই যাম দিয়ক যাবলৈ ৰেডি গাড়ী অলৰেডি উলিয়াই কৰি থৈ দিছোঁ তো সেয়াই আৰু যাব লাগিছোঁ বহুত গৰম বাপৰে বাহ এনেকুৱা গৰম লাগিছে নহয় তো এতিয়া গৰমৰ মাজতে চাব যাব লাগিছোঁ জাৱানক লৈ পেলাই বহুত এটা হেৰি চলি আছে তো চাওঁ তাকে চাবলৈ যাওঁ তাতে আকৌ SRK ফিল্ম তো সেয়াই বহুত গৰম তো বাহঁত আহি আছে ওলাই আছে মই গাড়ীখন অকণমান ষ্টাৰ্ট কৰি অলপ উলিয়াই লৈ যাওঁ অলপ এচি লগাই লওঁ তো তেতিয়া ঠাণ্ডা পৰিব নহ'লে বিৰাট গৰম মানে যাব নোৱাৰি তো সেয়াই আপোনালোকে চাইছে নাই কমেণ্টত জনাব জাৱান ফিল্মটো চাইছেনে নাই কেনেকুৱা লাগে তো মোৰ ফালৰ পৰাতো আপোনালোকক মই জনামেই কেনেকুৱা হয় কি হয় তো আপোনালোকৰ ফালৰ পৰা জনাব কেনেকুৱা হৈছে আপোনালোকেতো চাব গৈছে চাগে কোনোবা তো সেয়াই মই গাড়ীখন উলিয়াই লওঁ তো বলক এতিয়া আমি যাব ওলালোঁ আহি এতিয়া ৰাস্তা তো ইয়াত জাম হয় নেকি নাজানো বাৰু বৰ্তমান আহি আছোঁ তো আপোনালোকে চাবলৈ গৈছে নাই ক'ব সকলোৱে কমেণ্টত জনাব জাৱান আমি চাব যাওঁ কোনোমতে গৈ টিকেটটো পাইছোঁ চাব যাম বুলি ওলাইছোঁ এই ৰাস্তাত আছোঁ তাৰপিছত গৈ ওলামগৈ আৰু আমি একচুৱেলি মানে অপেৰা চিনেমা হলটো হেৰি হ'ল তাতে পালোঁ মানে বাকীকেইটা চিনেমা হলৰ মানে পূৰা টিকেট বুকিং সেয়াই আৰু চাই থাকক তো এইফালে বাইপাছটো আৰু এইফালে হৈছে ৰিফ্ৰেছকো অপেৰা চিনেমা থিয়েটাৰটো এইটোৱে হৈছে ইয়াতে পালোগৈ ফাইনেলি টিকেটটো তো এতিয়া আৰু গৈ আছোঁ ভিতৰলৈ চব মানুহ ৱেইটিং হৈ আছে চাবৰ কাৰণে থিয়েটাৰ পালোহি আহি পাৰ্কিংটো ইয়াতে থৈছোঁ গাড়ী ইয়াতে আছে মোৰ গাড়ীখন এইফালে ইয়াতে আছে গাড়ীটো এখন অপেৰা তো সেই আৰু ষ্টাৰ্ট হ'ব দে 8:30 এতিয়া কেইটা হৈছে নিক এতিয়া কেইটা হৈছে নিক কেইটা হৈছে এতিয়া 8:15 আৰু 15 মিনিট আছে ষ্টাৰ্ট হ'বলৈ তো বলক সেয়াই ফাইনেলি পোষ্টাৰখন পাইছে জাৱানৰ এইফালে টিকেট কাউণ্টাৰ ইয়াতে মানে কি অনলাইন কৰা হৈছেতো ইয়াতে দেখাইছে বা কাউণ্টাৰত ভিতৰলৈ সোমাবলৈ এইফালে মানুহ বহিব পাৰে ধুনীয়াকৈ ইয়াতে এইখন চিনেমা চাবলৈ আছে ৰাঘৱ আহি আছে ফাইনেলি আমাৰ অসমীয়া
বাহিৰৰ ভিউটো বিৰাট ধুনীয়া ৰে। বস্তুবিলাক আনি পেলাই ইয়াত চাগে ৰাখে এইবিলাক। এইবোৰ মানে কোক চোক ৰাখিছে আৰু মানে তাত হেৰি কৰিবৰ কাৰণে কাউণ্টাৰত ক'ল্ড ড্ৰিংকছ ৰাখিছে এইফালে। গ্ৰাউণ্ডটো বহুত ডাঙৰ হয়। ডিজি চিজি ৰাখিছে এইফালে হয়। এইটো আইৰণ কাটাৰ, অঁ কিবা এটা আছে। এণ্ট্ৰি কোনো পৰা তুমি এইটো গৈ পেলাই ঘৰতে দিবাগে বস্তু। অঁ এই সন্মুখত টিকেটটো দিয়া। তো ফাইনেলি আহি পালোঁ ঘৰ জাষ্ট আহি পেলাই পাইছোঁহি, গাড়ী থৈছোঁ। তো সঁচাই ভাল লাগিছে সেইখন চাই। আপোনালোকে যদি যোন যোৱা নাই চাবলৈ যাওক। ষ্টৰি আল্টিমেট, একশ্যন ছিকুৱেঞ্চবোৰ বিৰাট ধুনীয়া আৰু কাহিনীটো সঁচাই বহুত ভাল লগা আৰু মানে চাই বহুত ভাল লাগিলে। আৰু মই ইউটিউবত পাই আহিছিলোঁ মানে চিনেমাখন বহুত ভাল হৈছে আৰু সেইকাৰণে ভাবিলোঁ বোলো টিকেটটো কাটি পেলাই চাই যাওঁ। তো চাবলৈ গ'লোঁ, সঁচাই বহুত ভাল লাগিছে। আল্টিমেট ষ্টৰি একদম বহুত ভাল লাগিলে। আপোনালোকেও চাবলৈ যাওক যোন চোৱা নাই, গৈ ভাল পাব আৰু চাইও ভাল পাব। ননী কি কোৱা হয়নে? কেনেকুৱা মজা ন? মানে ডাইলগ ডেলিভাৰ মজা। ডাইলগ কেইটা খাতৰা ডাইলগ আৰু আমাৰ অসমৰ কেনি বসুমতাৰী এতিয়া আছে মজা। কেনি বসুমতাৰী বেষ্ট অফ লাক, বহুত ভাল লাগিল আপোনাৰ। তো আজিলৈ ব্লগটো ইমানেই। তো ভাল লাগিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ নতুন চেনেল। তো বাই বাই।